এয়া হ'ল জিএছত ৰাতিৰ 7টা বাজিছে এতিয়া। ৰাতি বুলি নকয়, গধূলি বুলি কয় আচলতে। মই অলপ গৰীব, ৰাতি বুলি ক'লোঁ। ওলাই দিছোঁ 7টা বজাত ওলাইছোঁ আমি মেঘালয়লৈকে। নংজং 5 ঘণ্টা লাগিব ইয়াৰ পৰা। আচলতে আমি আৰম্ভণি কৰাই নাই, ব্লগটো বুজি পোৱা নাই মানুহে কি কৰি আছে, কি কৈ আছে। আচলতে আজি এটা নতুন ট্ৰেভেল কৰিব গৈছোঁ, নতুন জেগালৈ। আৰু জেগাটো হ'ল নংজং অঁ নংজৰং। তো আমি এতিয়া গৈ আছোঁ 8জন মানুহ, 8জন বিশিষ্ট ব্যক্তি আছে। আৰু আমাৰ ওলোৱা প্লেন আছিল অলপ সোনকালেই, 5টামান বজাতে 5:30, কিন্তু এতিয়া 7:30 হৈ গ'ল। 7 হ'ল। তো এতিয়া আমি জিএছতে গৈ আছোঁ ডাইৰেক্ট। আৰু এতিয়া ৰাতি আমি গৈ পাম। আৰু মৰ্ণিং 4টাতে আমি উঠি ছানৰাইজ চাম। আচলতে আৰু যিটো জেগাত ছানৰাইজ চাম ন, বহুত বেছি ধুনীয়া ঠাই। তো চাবলৈ এক্সাইটেড হৈ থাকক, আমিও এক্সাইটেড হৈ আছোঁ। এতিয়া বহুত ওপৰত আকাশৰ ইফালে চাগে ছানৰাইজ হৈছে। আৰু ইয়াতে কেৱল ক্লাউডছ, ইয়াতে কেৱল ডাৱৰ দূৰলৈকে। ইয়াকে আমি চাগে হেভেন বুলি কওঁ। আৰু এই ভিউটোৰ কাৰণে মানুহ ইয়াতে দূৰৰ পৰা আহে। অলপ বৰফ পানী দিবি নেকি? খাওঁ, কিন্তু ভিউটো এনেকুৱা আমি দেখা পালোঁ, বঢ়িয়া লাগিছে। বহুত হেভি আছে, মজা আছে। আমি গৈ আছোঁ খোজকাঢ়ি পাথৰতে। আৰু গৈ আমি যাম একদম লাষ্টলৈ। আৰু অলৰেডি ছানৰাইজ হৈছে আৰু মানে এতিয়া পূৰা ছানৰাইজ কমপ্লিট। আৰু লাইটটো কি ধুনীয়া আহিছে, বহুত ধুনীয়া লাইট।
12 ঘণ্টা আগতে গুৱাহাটীত আছিলোঁ। গুৱাহাটীত একদম 32-33 ডিগ্ৰী গৰমত আৰু ৰাতি ইয়াতে ব্লেংকেট উৰি শুইছোঁ। এইটোৱে মজা, পৃথিৱীত এইটোৱে মজা আছে। বেলেগ বেলেগ জেগাত বেলেগ বেলেগ নেচাৰ, বেলেগ বেলেগ টেম্পাৰেচাৰ, আৰু এইখিনিয়ে ভাল লাগে পৃথিৱীখন। বহুত ধুনীয়া ন পৃথিৱীখন? পুষ্কৰ কি কোৱা? আমি গুৱাহাটীত আছিলোঁ অলপ আগতে, মানে 12 ঘণ্টামান আগতে আছিলোঁ আমি 32-33 ডিগ্ৰী চেলচিয়াছত ন। উফ, শান্তি। আমাৰ কেৱল ফটোশ্বুট আৰু ফটোশ্বুট চলি আছে, বাকী চব পাহৰি গৈছে, কেৱল ফটো ফটো ফটো। ইফালে কেইটামান আছে, ইয়াতে কেইটামান আছে। পুষ্কৰটো হিৰ' বনি গৈছে। হা তোমাৰ নিচিনা বান্ধিলে যে মোক বহুত বেয়া দেখা পাব ফটোত। বাইপাছ হৈ ওলাব পাৰিলে ভালে আছিল। ইয়াতে চাওক না, লাইট কি মজা লাইট। ইয়াতে চলিছে আমাৰ ফটো শ্বুট। ইফালে এটা গৈছে ডাইৰেক্ট গুৱাহাটী যাওঁ ন। আৰু মোৰ ইমান ঘাম ওলায়, গুৱাহাটীতটো ঘামি থাকোঁ, ইয়াতে মেঘালয় নংজ্ৰঙত আহি ইয়াত মই ঘামিছোঁ। এইটো কয় অলপ হট বুলি। ভিউটো চাওক। এই কোৱা কেনে লাগিছে ফিলিং? Feeling like a rock star. Feeling very hot, you know. Feeling like a rock star. ইয়াক চাই, সিটো বা পৃথিৱীতে নাই বা। এটা মডেল দুটা ফটো কভাৰ। বহুত পইচা দিছে। উফ, কি ক'ম আৰু, ইয়াত বহুত শান্তি লাগিছে। ইয়াতে বহি আছোঁ। ইয়াত যদি আহি অকণমান সময়, আধা ঘণ্টামান সময় আপুনি অকলে বহি থাকে, ইয়াত চাউণ্ডবোৰে, নেচাৰৰ চাউণ্ডে তোমাক একদম ৰিফ্ৰেছ কৰি দিব। বহুত ধুনীয়া চাউণ্ড, চৰাইৰ চাউণ্ড, আৰু এই এটা বতাহৰ চাউণ্ড, গোটেই নেচাৰৰ যিটো চাউণ্ড থাকে ন, সেই চাউণ্ডে আপোনাক ৰিফ্ৰেছ কৰি দিব। কেতিয়াবা আহি যাব। আৰু যেতিয়াই মনটো মানে অকণমান বেয়া লাগিব, বা লাইফত মানে অকণমান ডিষ্টাৰ্ব চলি আছে বা কি আৰু, সদায় বিজি থাকোঁ ন, অকণমান সময় ওলাই এনেকুৱা জেগাত আহিলে ভাল। আপোনাৰ সময়বিলাক ভাল যোৱা যেন লাগিব, আৰু এটা নতুন শক্তি পাব। এটা জীৱন পৰুৱা লাইফ। ৰাইট নাও টাইম হৈছে 5:45, আৰু ইফালে চান বহুত ওপৰত উঠি গ'ল। এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ আমাৰ হোমষ্টেলৈ। অকণমান উঠিব লাগিব, উঠোতে অকণমান ভাগৰ লাগে, হ'লেও ইমান ধুনীয়াকৈ জেগা পাবৰ কাৰণে অলপতো কষ্ট কৰিব লাগিব। গৈ আছোঁ, হোমষ্টেত লগ পাই আছোঁ। তাৰপিছত আমি ব্ৰেকফাষ্ট কৰিম, ব্ৰেকফাষ্ট কৰি আমি যাম আমাৰ নেক্সট লোকেশ্যন। ফাইনেলি সেই তলৰ পৰা আমি খোজকাঢ়ি আহি পালোঁ, আৰু আমাৰ ফাটি যোৱা বুলি কয়, ফাটি গৈছে। চবৰে ফাটিছে, খোজকাঢ়ি আমি গম পাইছোঁ, ঘামি উৎপাত। আৰু এইটো মোৰে চেমচাং S23 নে S20 পাহৰিলোঁ। তাৰপিছত ইয়াতে আমি অকণমান ৰেষ্ট লৈছোঁ, আৰু আমি একদম এই তাৰ তললৈ গৈছোঁ, ইয়ালৈ গৈছোঁ, ইয়ালৈ। কিন্তু মজা, কি ধুনীয়া ভিউ। এতিয়াও ক্লাউড আছে। ইফালে বড়ো অলপ লেকচাৰ দি আছে। বড়ো কি কৈ আছে?
Just talking to a local here. He's a photographer. Pictures from this Nongjrong, the beauty of Nongjrong. He's capturing and he uploads. He's managing the Instagram handle. What was the page name, brother? Mission Well. Mission Well the page আছে তো চালুই না ভাল ফলোৱাৰ্ছ আছিল লোকৰ 4000 মান আছে তোমাৰ মানে আগৰ পৰা চিনাকি হৈছে চিনাকি নহয় লাষ্ট টাইম মই আহিলো ন সেকেন্ড টাইম আজি তোমালোকে যি দেখিছা ন ইয়াতকে মই বহুত ভাল দেখিছো আমাক ডাউন দিছা মানে নাই আজি টোনটো বেলেগ দেখিছো আজি কিবা ইউৰোপিয়ান কালাৰ দেখিছিলো এতিয়া সূৰ্যটো ওলাই আহিছে ন পুৰা ইউৰোপিয়ান টোন মানে এনেকুৱা লাগিছে যে ইণ্ডিয়াত নাই কিবা বেলেগ জাগাত থাকাতে লাগিছে ইউৰোপিয়ান কাণ্ট্ৰি বাই বাই নংজং বাই বাই আহি পালোঁ এতিয়া আমাৰ হোমষ্টে আৰু এইটো হোমষ্টেত আমি যোৱা ৰাতি আছিলোঁ ৰাতি আমি 4:30 ৰাতিপুৱা ওলাই গ'লোঁ আৰু এইটো ঘৰতে আছোঁ এই হোমষ্টেটো বহুত ধুনীয়া মানে কি হ'ল কম খৰচত আমি ইয়াত থাকিব পাৰিছোঁ আৰু কেতিয়াবা আহিলে আপোনালোকে ওচৰতে পাব এইটো হ'ল নংজঙৰ ওচৰৰ এখন গাঁওখন আৰু এটা হোমষ্টে এইটো এটা ভিউ এতিয়া যাওঁ ফ্ৰেছ হওঁ আৰু ব্ৰেকফাষ্ট কৰোঁ ইয়াত ধুনীয়া প্লাণ্টছ আছে ফুল বহুত ধুনীয়াকৈ ৰাখিছে ঘৰটো এইটো হোমষ্টেৰ বাহিৰৰ ভিউটো বহুত ধুনীয়া ইয়াতে চবে আড্ডা দি আছে আৰু ই হ'ল আজিৰ সভাখনৰ মেইন সভাপতি তাই ওপৰৰ মাল বহুত সেইকাৰণে ভৰি চৰি উঠাই বহিছে আৰু ই হ'ল আমাৰ ফাইনেন্সাৰ আজি খৰচখিনি কিমান আছে বলক কৈ দে ফাইনেন্সাৰে পইচা দিয়ে নে ল'ব লাগে পইচা উল্টা থাকিলেও বেয়া লাগে মানে ই একদম আমাৰ লাষ্টলৈ গৈছিল আৰু অকলে বহি আছিল অকলে ঘৰ বনাইছিল তাতে শুই আছে কিন্তু বৰা কি 100 দিবি 50 দিবি 400 দিবি এয়া কৰি থাকে এতিয়া আমি কি খাম বৰফ মেগী না সদায় মেগী খুৱাই পেটটো বেয়া কৰিবি আমাৰ আহা মেগী খাওঁ আমি ৰাতি ইয়াতে আছিলোঁ এটা ৰুম আৰু এটা ৰুম আৰু এইফালে এটা লেট্ৰিন আছে আন্দাও আছে কণীও আছে তো আমি এতিয়া মেগী খাম পেট ভৰাই মেগী আছে 4জন মানুহ আৰু খাম 8জনে পেট ভৰাই আৰু মই ৰাতি ইয়াতে ভাত খাইছিলোঁ দেখা নাছিলোঁ এতিয়া মই ইয়াতে খাম মেগী আৰু তাইও তাতে বহিব নিজৰ জেগাত ফেনখন চৰি লাইটে আছে ফেন নাই এয়া বাইজুচ আহি গৈছে বাইজুচ আহি গৈছে তো আমি এতিয়া মেগী খাওঁ মেগী খাই আমি যাম নংনা আমাৰ নেক্সট ডেষ্টিনেশ্যন নংনা যাব ইয়াৰ পৰা 4 ঘণ্টামান লাগিব 5 ঘণ্টা লাগিব 5-6 ঘণ্টা লাগিব তাত গৈ আমি গা ধুম মানে গা ধুম তো আমি এতিয়া যাম নংনা এতিয়া আমাক মেগী চাৰ্ভ কৰি আছে বাইদেউ আৰু কিবা লৈছে এইটো কি লৈছে পিঁয়াজৰ পাত তই ইমান ডাঙৰ এইটো লৈছে যে অকলে কিয় বুজি পাইছ কম পিঁয়াজ অনিয়ন আমাৰ মেগী ৰেডি মেগীৰ লগত কণীৰ লগত আছে এটা কণীৰ লগত আছে পিঁয়াজ অলপ লাগিছিল আৰু আমি খাওঁ এতিয়া